সিহঁতৰ যিজন মুৰব্বী আছে মুৰব্বীজনে নিজে কি হ'ব খুজি আছে আমি নাজানো। মোৰ বোধেৰে আমাৰ ইয়াত ইলেকশ্যনৰ যিটো ৰাজনীতি সেইটো পঞ্চায়তত নাই কাৰণে এখেতে পঞ্চায়তত এপ্লিকেশ্যন কৰা নাই। এখেতক মানে ইতিমধ্যে MCLA এতিয়া MP হ'ল, আকৌ MLAও খেলিব, নিশ্চয় পঞ্চায়তো খেলিল হয়। BPF যেতিয়া ক্ষমতাত নাছিল তেতিয়া কৈছিল যে আমি যোনে ক্ষমতাত থাকিব তাৰ লগত থাকিম। আমি NDA লগত UPৰ লগত তেনেকুৱা কথা কোৱা নাই। আজি সিহঁতে কৈ আছে সেইটো কথা বনাই আছে। BPF যেতিয়া অপজিশ্যনত আছিল তেতিয়া কিন্তু অকলে ওলাই আহিছিল, অকলে চলিছিল। তো সিহঁতে আজিলৈকে নিজৰ স্থিতি স্পষ্ট কৰিব পৰা নাই। এই যোৱাকালি প্ৰমোদ বৰাই মানে NDAৰ সমৰ্থন লৈ প্ৰায় নিজে MP হ'ল। সিহঁতৰ যিজন মুৰব্বী আছে মুৰব্বীজনে নিজে কি হ'ব খুজি আছে আমি নাজানো। মোৰ বোধেৰে আমাৰ ইয়াত ইলেকশ্যনৰ যিটো ৰাজনীতি সেইটো পঞ্চায়তত নাই কাৰণে এখেতে পঞ্চায়তত এপ্লিকেশ্যন কৰা নাই। এখেতক মানে ইতিমধ্যে MCLA এতিয়া MP হ'ল, আকৌ MLAও খেলিব, নিশ্চয় পঞ্চায়তো খেলিল হয়। তো আমাৰ যিজন মুৰব্বী তেনেকুৱা স্থিতিত থকা মুৰব্বী নহয়। এখেতৰ নিজৰ ষ্টেণ্ডটো ক্লিয়াৰ। এখেতে যোৱা সময়ত এখেতে অজস্ৰ চান্স দিছিলে MLA হৈ মন্ত্ৰী হ'বৰ কাৰণে। এখেতৰ নিজৰ ষ্টেণ্ডত মানে একদম বাহাল আছিল আৰু 5 বছৰ তেনেকৈ চলালে। গতিকে এইবিলাক কথা অৰ্থহীন। নমিনেশ্যন আমি 23 তাৰিখে জমা দিম।